নমস্কাৰ বন্ধু-বান্ধৱীসকল, এনকেবি সাপোৰ্ট ইউটিউব চেনেললৈ মই পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে মুখ্যমন্ত্ৰী জীৱনজ্যোতি স্বনিয়োজন যোজনাৰ বিষয়ে আলোচনা কৰিব, য'ত মুখ্যমন্ত্ৰীয়ে 2 লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছে। আৰু ইয়াৰ বাবে কি ডকুমেণ্টছ লাগিব, ক'ত যোগাযোগ কৰিব, সকলোবোৰ এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব, আৰু তেতিয়া আপোনালোকে এই আঁচনিৰ সফলতা লাভ কৰিব পাৰিব। এইতে শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে মুখ্যমন্ত্ৰী জীৱনজ্যোতি স্বনিয়োজন আঁচনিৰ লাভালাভসমূহ, আঁচনিখনৰ হিতাধিকাৰী হিচাপে আবেদন কৰাৰ বাবে প্ৰয়োজনীয় যোগ্যতা আৰু চৰ্তসমূহ, কাৰ সৈতে যোগাযোগ কৰিব, এই সকলোবোৰ বিষয় এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আগবঢ়োৱা হ'ব। সম্প্ৰতি দেশখনত নিবনুৱা সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। অসমো ইয়াৰ পৰা বাদ পৰি যোৱা নাই। শিক্ষাৰ প্ৰসাৰৰ লগে লগে যিদৰে শিক্ষিতৰ হাৰ বৃদ্ধি পাইছে, ঠিক তাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে শিক্ষিত নিবনুৱাৰ সমস্যাটো। ৰাজ্যখনৰ পৰ্যাপ্ত বিনিয়োগৰ সুবিধা নথকাৰ বাবে এই সমস্যাটোৱে অসমৰ অৰ্থনৈতিক প্ৰগতিৰ বাধাৰ সৃষ্টি কৰিছে। এই সম্ভাৱনাপূৰ্ণ মানৱ সম্পদ শিক্ষিত নিবনুৱাসকলক স্বনিয়োজনৰ সুবিধা প্ৰদানেৰে কৰ্মসংস্থাপনৰ বাট মোকলাই দিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এখন অভিলাষী আঁচনি। শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত চৰকাৰে সহায় আগবঢ়াবলৈ গ্ৰহণ কৰিছে শিক্ষিত নিবনুৱা যুৱক-যুৱতীৰ বাবে মুখ্যমন্ত্ৰী জীৱনজ্যোতি স্বনিয়োজন যোজনা। অসম চৰকাৰে এই আঁচনিৰ জৰিয়তে শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক আত্মসংস্থাপনৰ ক্ষেত্ৰত বিত্তীয় সাহায্য প্ৰদান কৰিবলৈ বিচাৰিছে। নিবনুৱা শিক্ষিত যুৱক-যুৱতীসকলে যাতে আত্মসংস্থাপনৰ বাবে আয় সৃষ্টিকাৰী উৎপাদনমুখী কাম-কাজত জড়িত হ'ব পাৰে, আৰু তাৰ বাবে তেওঁলোকে সক্ষম কৰি তুলিবলৈ চৰকাৰী ৰাজসাহায্য, প্ৰতিষ্ঠানিক ঋণ যোগান ধৰি বিত্তীয় সাহায্য প্ৰদান কৰাটোৱেই এই আঁচনিৰ লক্ষ্য। শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰী জীৱনজ্যোতি স্বনিয়োজন যোজনাৰ লাভালাভসমূহ। শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰী জীৱনজ্যোতি স্বনিয়োজন যোজনাৰ পৰা আগ্ৰহী যুৱক-যুৱতীসকলে বিত্তীয় সাহায্য লাভ কৰি আত্মসংস্থাপনৰ ক্ষেত্ৰত লাভান্বিত হ'ব পাৰে। তদুপৰি তেওঁলোকলৈ তলত দিয়া বিভিন্ন সুবিধাসমূহ এই আঁচনিৰ জৰিয়তে আগবঢ়োৱা হয়। নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আছুতীয়া কাৰ্যসূচী। আত্মসংস্থাপনৰ বাবে আগ্ৰহী যুৱক-যুৱতী ৰাজ্যখনৰ ভিতৰতে প্ৰয়োজন সাপেক্ষে ৰাজ্যখনৰ বাহিৰতো প্ৰশিক্ষণৰ সা-সুবিধা, কাৰিকৰী আৰু ব্যৱস্থাপনা সম্পৰ্কীয় নীতি নিৰ্দেশনা, উদ্যমশীলতাৰ বিকাশ, কৃষি কৰ্মৰ সৈতে জড়িত লোকসকলেও লাভ কৰিব পাৰিব ইয়াৰ সা-সুবিধাসমূহ। আঁচনিখনৰ হিতাধিকাৰী হিচাপে আবেদন কৰাৰ বাবে প্ৰয়োজনীয় যোগ্যতা আৰু চৰ্ত। এই আঁচনিৰ অধীনত প্ৰয়োজনীয় অৰ্হতাৰ ভিত্তিত ৰাজ্যখনৰ সকলো শিক্ষিত যুৱক-যুৱতীয়ে আঁচনিখনৰ লাভালাভ ল'বলৈ যোগ্য। আবেদন কৰাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ। আপোনালোকৰ কি নথিপত্ৰ লাগিব ইয়াত আলোচনা কৰা হৈছে। আধাৰ কাৰ্ড লাগিব, অসমত স্থানীয়ভাৱে বসবাস কৰাৰ প্ৰমাণপত্ৰ অৰ্থাৎ উপযুক্ত কৰ্তৃপক্ষৰ পৰা পোৱা বাসিন্দাৰ প্ৰমাণপত্ৰ, বেংকৰ বিশদ যেনে IFS কোড, MRC আৰু কোড, একাউণ্ট নাম্বাৰ এইখিনি লাগিব, আৰু পৰিচয় পত্ৰ যেনে ভোটাৰ কাৰ্ড। ইয়াৰ উপৰি আন কিছুমান নথিপত্ৰৰ পৰিস্থিতি সাপেক্ষে প্ৰয়োজন হ'ব পাৰে। তাৰ বাবে গ্ৰাম্য উন্নয়ন ৰাজ্যিক প্ৰতিষ্ঠানৰ বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। আপোনালোকে কাৰ সৈতে যোগাযোগ কৰিব, এই আঁচনিৰ লাভ উঠিবৰ বাবে আপোনালোকে কাৰ সৈতে যোগাযোগ কৰিব। এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিবৰ বাবে আপোনাৰ আগ্ৰহী শিক্ষিত যুৱক-যুৱতীয়ে গ্ৰাম্য উন্নয়নৰ ৰাজ্যিক প্ৰতিষ্ঠানৰ SIRD বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰে। আবেদনকাৰী যুৱক-যুৱতীয়ে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ সৈতেও যোগাযোগ কৰিব পাৰে, যেনে ষ্টেট বেংক অৱ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, ইউনাইটেড বেংক অৱ ইণ্ডিয়া ইত্যাদি। গুৱাহাটী খানাপাৰাত থকা ৰাজ্যিক গ্ৰাম্য উন্নয়ন প্ৰতিষ্ঠান SIRDৰ মুখ্য কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰে। ইয়াতে কিছুমান যোগাযোগৰ দূৰভাষ নম্বৰ দিয়া হৈছে 9954497674, 9954533472। এই নম্বৰত যোগাযোগ কৰিও আপোনালোকে সবিশেষ জানি ল'ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ ইমেইল আছে sirdasan@gmail.com, আৰু ৱেবছাইটো আছে, ৱেবছাইটটো দিয়া আছে sirdasan.in। আপোনালোকে এই দূৰভাষ নম্বৰসমূহৰ জৰিয়তেও এই আঁচনিসমূহৰ লাভ উঠাব পাৰে, নতুবা মেইল কৰিব পাৰে, নহ'লে ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব পাৰে আপোনালোকৰ সুবিধাটো কেতিয়া লাভ কৰিবলৈ সক্ষম হয় নে নহয়, আৰু কেনেদৰে কি কৰিব আপোনালোক সকলোবোৰ জানিব পাৰিব।
আৰু এইটো অনলাইন যদি প্ৰচেষ্টা আহে কেনেদৰে কৰিব লাগিব, কেতিয়াৰ পৰা কৰিব লাগিব, সেই সকলোসমূহ আমাৰ চেনেলটোৰ জৰিয়তে জনাই দিয়া হ'ব। গতিকে পৰৱৰ্তী ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।